এইটো মোৰ ফালৰ পৰা এটা মই মৰম দিলোঁ আৰু গীতটো যাতে ভালে ভালে পাৰ হয় আৰু এটা মোৰ বৰ বেয়া নিচা আছে হ'ল এইটো হ'ল অৰ্কিড হা তাৰ মই অৰ্কিড এটা লৈ আহিছোঁ এইটো ধুনীয়াকৈ ৰাখিবা হা ইয়াৰ নাম হ'ল হেল্ল' গাইজ গুড মৰ্ণিং আৰু মই আজি গৈ আছোঁ ঘৰত আৰু আপোনালোকক দেখুৱাম যে দৰং ডিষ্ট্ৰিক্টত মোক ইনভাইট কৰিছে আৰু তাতে কি হয় কি নহয় গোটেইখিনি আপোনালোকক ৰাস্তাত দেখুৱাই যাম আৰু দৰং ডিষ্ট্ৰিক্টত ইনভাইট কৰিছে তাতে গৈ কি হয় সেইটোও দেখুৱাম সকলোক মোৰ লগতে থাকিব আৰু এতিয়া ৰাতিপুৱা 4টা বাজিছে বলক আমি বেছি দেৰি নকৰি বেগ চেগ পেকিং কৰি গুচি যাওঁ বেগ পেকিং আছে গাড়ীত উঠাম আৰু ওলাই পৰিম ইয়াৰ পৰা 4টা বাজিছে বেছি দেৰি কৰা ভাল নহয় জলদি জলদি আমি ওলাই যাওঁ বলক আৰু যদি চেনেল নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব চ' বলক এতিয়া আমি বেগখিনি চাই লওঁ আৰু এয়া চাওক বেগ পেকিং হৈ গৈছে এতিয়া বেগখিনি উঠাই দিম গাড়ীত আৰু আমি ওলাই পৰিম ইয়াৰ পৰা গুড মৰ্ণিং ফাইনেলি ওলালোঁ এতিয়া যাম ডাইৰেক্ট ইয়াৰ পৰা দলগাঁও আৰু দলগাঁৱত কি প্ৰগ্ৰাম হয় আপোনালোকক সকলোকে দেখুৱাম চাই থাকিব আৰু এতিয়া ওলাই যাম ইয়াৰ পৰা কাৰণ আজি 500 কিলোমিটাৰ বাইকো চলাব লাগিব তাতেও প্ৰগ্ৰাম আছে তাতেও 1-2 ঘণ্টা যাব চ' বলক মোৰ লগত থাকক কি হয় নহয় দলগাঁৱত দৰং ডিষ্ট্ৰিক্টৰ কেনেকুৱা কি পৰিস্থিতি চাওঁ চাই কিনে আপোনালোকক গোটেইখিনি আপডেট দি থাকিম চ' শেষলৈকে চাব ভিডিঅ'টো বহুত ভাল লাগিব চ' বলক কৈ থাকোঁ আমি মই আহি পালোঁ দলগাঁও আৰু এয়া দলগাঁও কলেজৰ পিছপিনে যিটো ফিল্ড এই ফিল্ডত আছোঁ আৰু মোৰ পিছপিনে দেখি পাইছে কেণ্ডিডেট চব আহিছে মোক লগ কৰিব চ' মোৰ ভাল লাগিছে আৰু আপোনালোকক দেখুৱাম এতিয়া কি হয় ইয়াত চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব যিকিনো সেই মানুহজন সন্মুখত লগ পাইছোঁ আৰু সন্মুখত লগ পোৱাৰ কাৰণে আমাৰ খুবেই এটা সৌভাগ্য মোৰো সৌভাগ্য মোতকৈ মানে যদি জুনিয়ৰ হ'লেও আমি সমানে একে জেগাতে কাম কৰি আছোঁ কাইলৈ পৰহিলে আপোনালোক যদি পুলিচত আহি যায় আমি একেলগে ডিউটি কৰিম য়েছ নে ন য়েছটো অলপ সৰু হৈছে য়েছ নে ন ঠিক আছে তো আমি আমাৰ ফালৰ পৰা আমাৰ মানে মইলো আছোঁ পূৰণ কৰিব নহয় জানো এতিয়া ছাৰক আমি অকণমান মৰম যাচি বিচাৰিছোঁ সেইকাৰণে ছাৰলৈ এখন ফুলাম গামোচা আনিছোঁ আৰু আমি আবাজিত ছাৰ লৈ আহিছোঁ এই আমাৰ বাজেট ছাৰ এখন তো এইটো মোৰ ফালৰ পৰা এটা মই মৰম দিলোঁ আৰু গীতটো যাতে ভালে ভালে পাৰ হয় আৰু এটা মোৰ বৰ বেয়া নিচা আছে হ'ল এইটো হ'ল অৰ্কিড হা তাৰ মই অৰ্কিড এটা লৈ আহিছোঁ এইটো ধুনীয়াকৈ ৰাখিবা হা ইয়াৰ নাম হ'ল ফক্সটেল অৰ্কিড নালাগে হ'ব এই গামোচাখনৰ সন্মানটো তোমালোকক দিব পাৰিম নাই মই নাজানো কিন্তু বহুত ঠিক আছে আৰু আমাৰ লগত আৰু এজন মানে কি নতুনকৈ কোচ মই বনাইছোঁ এইফালে লৈ আহা আমাৰ এইফালে আহা আমাৰ কামাল ছাৰকো মই এছিষ্টেণ্ট কোচ হিচাপে বনাইছোঁ এখেতক আমাৰ কলেজৰ লগত লাগি থকা এখেত মানে ৰাজন ছাৰকো এখন গামোচা দিয়ে ঠিক আছে খুব ভাল লাগিছে অঁ মানে ছাৰ দিবা ঠিক আছে ঠিক আছে খুব ভাল লাগিলে ছাৰে যে মানে ইমানখিনি দূৰ বাইক চলাই আকৌ বৰপেটালৈ গৈ থাকে ঠিক আছে 1 মাহ ছুটী লৈ আহিছে কিন্তু 1 মাহ ছুটী খাবলৈ হ'বলৈ অহা নাই মাহী ঘৰত পেহী ঘৰত কাৰোবাৰ ঘৰত হ'বলৈ অহা নাই এনেকৈ চবতে দেখাব আকৌ ৰিলছত য়েছ নে ন ছাৰ সেইটো তো ছাৰৰ কাৰণে এটা জোৰদাৰ ক্লেপ হ'ব লাগে কি নহওক ৰিলছত চাই থকা মানুহবিলাক চাই থাকক কমেণ্ট কৰি থাকক কিবা যদি কমপ্লেইন আছে কিবা আছে কিবা যদি পাব লগা আছে মোৰ ফালৰ পৰা পাব ছাৰৰ পেজটো ফ'ল' কৰি থাকক মোৰ পেজটো ফ'ল' কৰি থাকিলে বিভিন্ন ধৰণৰ আমাৰ পষ্টবিলাক পাই থাকিব কিন্তু এটা কথা অকল
ভিডিঅ'বিলাক পাই থাকিলে নহ'ব, আমিও ভিডিঅ'ত মানে এটা ৰোল মডেল হ'ব লাগিব। য়েছ ন? সেইটো কাৰণে ভালকৈ কাম কৰক। তো হেণ্ড অভাৰ টু ইউ। নমস্কাৰ। বহুত দেৰি কৰি পেলালো চাগে ন? বেয়া লাগিছে নেকি? চাই কেনে কেনেকুৱা লাগিছে আজি? ভাল লাগিছে? তো মোৰ নাম হ'ল মাহমুদুল হাছান। মই এজন মুছলিম ল'ৰা হয়। মোৰ ঘৰ চিৰাং ডিষ্ট্ৰিক্ট পাণবাৰী। তো নাম শুনিছে কোনোবা? শুনিছে? ডিষ্ট্ৰিক্টৰ নাম শুনিছে? ডিষ্ট্ৰিক্টৰ নাম শুনিছে যিয়ে নহওক, মই একদম গৰীব ফেমিলিৰ পৰা বিলং কৰোঁ। একেবাৰে গৰীব, চিনাকি দিনমজুৰি কৰা ঘৰৰ পৰা। তো দেউতাৰ সৰু দোকান আছে, এটা দোকান দি চলে আৰু। তো মোৰ লাইফ ষ্টৰী কওঁ নেকি? দিলোঁ ফেইল, ফিজিকেল পাছ কৰোঁ, চবতে ফিজিকেল পাছ কৰোঁ, খালি ৰিটেনত গৈ ফেইল কৰোঁ। তাৰপিছত কি হ'ল ভাবিলোঁ, তেতিয়া মোৰ নিজকে লৈ মানে টেনশ্যনত আহি পৰিলোঁ। বয়সে টোটেল ইণ্টাৰভিউ দিলোঁ 17টা। BSF, আৰ্মি, ৰেলৱে, গ্ৰুপ ডি, তাৰপিছত SSC দুবাৰ দিলোঁ, ৰিটেন ফেইল। চবতে মানে ৰিটেনে ফেইল হয়। নপঢ়োঁ ঘৰত, ৰানিং কৰোঁ এনেকৈ, তোমালোকৰ নিচিনা ৰানিং কৰোঁ ফিল্ডত, ঘৰত গৈ নপঢ়োঁ, তেনেকৈ ফেইল। তাৰপিছত ভাবিলোঁ যে এইবাৰ পুলিচত লাষ্ট, এইবাৰ যদি নাপাওঁ আৰু নাপাম চাকৰি। একেবাৰে পুলিচত হ'ল 18 চনত এপ্লাই হ'ল, 6662টা পদ এপ্লাই কৰিলোঁ। এইটোতো ঢিলা কৰি দিলে, 22ত ইণ্টাৰভিউ হ'লে, 21ত হোৱাতে তাৰপিছত আকৌ 21 পষ্ট এটা ভেকেঞ্চি কোনোবাই এপ্লাই কৰিছিলে? কৰিছিলে ন? তাতেও এপ্লাই কৰিছিলোঁ মই, তাতেও ইণ্টাৰভিউ দিলোঁ। কামাণ্ডো কোনোবাই কৰিছিলে? নাই কৰা, কামাণ্ডো ক্লিয়াৰ নাই, কৰিছিলে। মই কামাণ্ডোতে এপ্লাই কৰিছিলোঁ। পিছত 3টাতে ইণ্টাৰভিউ দিলোঁ, দিয়াৰ পিছত কি হ'ল, ৰিটেন 2টাত দিলোঁ, বেটেলিয়ান 2টাত দি দিলোঁ। কামাণ্ডোতো ৰিটেন নাই, ভাইভাহে আছিল। এই 2টাত ৰিটেন দিয়াৰ পিছত কি হ'ল, এইটোত ফাৰ্ষ্টতে যিটো পষ্টত আছোঁ মই বৰ্তমান ABত আছোঁ, বেটেলিয়ানত এপইণ্টমেণ্ট আহি গ'ল, শিৱসাগৰ 25 বেটেলিয়ানত। তাৰপিছত জইন কৰাৰ পিছত ট্ৰেইনিঙত গ'লোঁ মই ডিব্ৰুগড় টেঙাঘাট 99 এয়াৰমেনত। তাতে ট্ৰেইনিং কৰি থকাৰ পাছত 5 মাহ পিছত আকৌ বেটেলিয়ানৰ এপইণ্টমেণ্ট আহি গ'ল, 21 বছৰ, এইটো এপইণ্টমেণ্ট আহিল। তাৰপিছত কামাণ্ডোৰ এপইণ্টমেণ্ট আহিল। কেইটা হ'ল? চেষ্টা কৰিছোঁ কাৰণে পাইছোঁ। তো সেইকাৰণে আপোনালোককো কৈছোঁ, এইখিনি কোৱাৰ কাৰণ এটাই, চেষ্টাৰ অসাধ্য একোৱেই নাই। আৰু এটা কথা সদায় মনত ৰাখিবা, এতিয়া গুৰুজী ক'ব লাগিব, আমাৰ ছিনিয়ৰ গুৰুজীজনৰ কথা, আপোনালোকৰ ছাৰ যিখিনি কথা কয়, যিখিনি কথা মানে বুজায়, ভালদৰে বুজি ল'বা। এবাৰ নহয় 10 বাৰ বুজি ল'বা। এবাৰ বুজি পোৱা নাই, 10 বাৰে বুজি ল'বা যে ছাৰ এইটো বুজি পোৱা নাই, ভালকৈ বুজাই দিয়ক। তো ইয়াত যেনেকুৱা ফিজিকেলৰ কাৰণে যিমান কষ্ট কৰি আছা, ৰিটেনৰ কাৰণেও যাতে ঘৰত কষ্ট কৰিব লাগিব, নহ'লে কাম নহ'ব। এতিয়া মন নিচিনা হ'ব লাষ্টত, ফিজিকেল পাছ কৰিবা, ৰিটেন পাছ নকৰিবা। তো এইবাৰ ভেকেঞ্চি বহুত আছে পুলিচত। ইয়াৰ পৰা মই যাতে আরেকবাৰ শুনা পাওঁ ছাৰৰ পৰা যে 40 জন আছে, 40 জনৰে হৈছে, মই সেই মিঠাই খুৱাই থৈ যাম। মিঠাই মই খুৱাম, গামোচা এটাকে আজি মোক দিছে না, মই দি যাম চবকে এটা এটা মাতি কিনে, লগত লগ কৰি যাম। তো ৰানিঙত বহুতে কয় যে মন নাযায়, ৰানিং কৰিব মন নাযায়, ফিল্ডত আহিলে ডিম'টিভেট হৈ যাওঁ, ভাল নালাগে, ছাৰে দৌৰিব কয়, মন নাযায়, কি কৰিব তেতিয়া? ঘৰৰ পৰা এটা ভাবি আহিব, আমাৰ একো নাই, দৌৰিবই লাগিব, চাকৰি ল'ব লাগিব। মাইণ্ডছেট এটাই কৰিবা, চাকৰি ল'ব লাগিব। স্কুলৰ ইউনিফৰ্ম কেইবছৰ চলিব? এইটো 3 বছৰ। 3 বছৰ পিছত এইটো খুলি দিবা, এইটো কোনো কাম নাই। এতিয়া যিটো ড্ৰেছ পাবা, চুলি পকি যাব, বুঢ়া হৈ যাবা, বুঢ়ী হৈ যাবা, তথাপিতো থাকিবই একেখন ড্ৰেছে। 60 বছৰলৈকে থাকিব। জীয়াই থাকিম নে নিজৰে গেৰেণ্টি নাই। 60 বছৰ জীয়াই থাকিম নে কি গেৰেণ্টি আছে? আজিকালি মানুহ নাথাকে, 50 বছৰতে যায়। সঁচাকৈ মই আজি দৰং ডিষ্ট্ৰিক্টৰ দলগাঁও ফিল্ডত আহি ইমানেই ভাল লাগিছে, মোৰ ইমানেই ভাল লাগিছে, আপোনালোকক কৈ কিনে মই বুজাব নোৱাৰিম। যদিহে আপোনালোকে মোৰ লগত থাকিলে হয়, আৰু যদি ভিডিঅ'টো ভালকৈ চাইছে, তেতিয়া বুজি পাব অলপ হ'লেও। কাৰণ ইয়াত আহি ইমানেই ভাল লাগিছে মোৰ, আৰু ইমানেই মৰম পাইছোঁ, ইমানেই ভাল পোৱা পাইছোঁ, আৰু ইমান ছাপোৰ্ট কৰিছে মোকো। চ' যিমান মোক ছাপোৰ্ট কৰিছে, তাতকৈ 3 গুণ বেছি কৰিম মই সিহঁতক, ল'ৰা ছোৱালীখিনিক তাতকৈ 3 গুণ ছাপোৰ্ট মই কৰিম। কাৰণ কিয়, মোক যদি ছাপোৰ্ট কৰিছে, ময়ো ছাপোৰ্ট কৰিম, মোক যদি ৰেচপেক্ট কৰিছে, ময়ো মৰম কৰিম। চ' চবতে কৰিম, আপোনালোককো কৰিম। আপোনালোকেও যদি পুলিচ আৰ্মিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে আপোনালোককো ফুল ছাপোৰ্ট মোৰ ফালৰ পৰা থাকিব। আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভূপেন বৰা দাক। আমাৰ ভূপেন বৰা দাই মোক মাতিছে, মোৰ একচুৱেলি চাকৰি জীৱনৰ মোৰ ছিনিয়ৰ হয়, গুৰুজী হয়।
তো তথাপিতো মোক মাতিছে, বহুতে ভাল লাগিছে। এই দৰং ডিষ্ট্ৰিক্টৰ গাঁওখনত গৈ ইমানেই ভাল লাগিছে, মানুহখিনি ইমানেই ধুনীয়া, ইমানেই ভাল। চ' আপোনালোকে যদি এবাৰ দলগাঁৱত যায়, গ'লে আপোনালোকে গম পাব ইমানেই ভাল ল'ৰা ছোৱালীখিনি। চ' বহুতে ভাল লাগিছে, আপোনালোকৰ দুৱা আশীৰ্বাদ বহুতে মৰম দিছে, বহুতে ভাল লাগিছে। চ' এনেকৈ আপোনালোকে লগত থাকিব আৰু ছাপোৰ্ট কৰি যাব। আপোনালোককো নিশ্চয় ছাপোৰ্ট কৰি যাম। কিবা হেল্প লাগিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তো আজিৰ কাৰণে এইখিনি, নেক্সট ভিডিঅ'ত আহি আছোঁ।